আজিকালি এনেকুৱা হৈছে যে আপুনি যিমানে ভাল নকৰক কিয় আপোনাক কেনেকৈ কাষৰ মানুহবিলাকেই হওক বা আপোন মানুহেই হওক আপোনাক কেনেকৈ তলত পেলাব মানে বিচাৰি থাকে তলত পেলাবৰ কাৰণে। আপোনাৰ ভুল হওক বা ভুল নাথাকিলেও আপোনাক তলত পেলাব বিচাৰি থাকে। এনেকুৱা হয়নে? আপুনি এনেকুৱা সমস্যাত পৰিছেনে বা এনেকুৱা পাইছেনে? এটা সৰু কাহিনী কৈছোঁ শুনক। এখন দেশত এজন চিত্ৰকৰ আছিলে আৰু চিত্ৰকৰজন বহুত ডাঙৰ আছিলে আৰু চিত্ৰকৰজনে বহুত ধুনীয়া ধুনীয়া ছবি আঁকিছিলে। আৰু এদিনাখন সেই চিত্ৰকৰজনে এঠাইত এখন ধুনীয়া ছবি অংকন কৰিলে আৰু ছবিখন অংকন কৰি তলত লিখি দিলে যে যদি এই ছবিখনত কিবা ভুল দেখা পায় তেতিয়াহ'লে ইয়াতে দাগি দি থ'ব পাৰে, এনেকৈ লিখি দিলে আৰু দি চিত্ৰকৰজন সেইদিনা গুচি গ'ল। আৰু নেক্সট দিনাখন সেই চিত্ৰকৰজন সেই ছবিখন চাবলৈ আহিল আৰু আহি কিনে দেখা পালে যে ছবিখন ইমান ধুনীয়াকৈ অঁকাৰ পিছতো ছবিখনত দাগিৰে উপচি আছে, মানে গোটেই ছবিখনতে দাগিৰে উপচি আছে। আৰু তেতিয়া চিত্ৰকৰজনৰ অলপ বেয়া লাগিল আৰু লাগি কিনে চিত্ৰকৰজনে এজন বন্ধুৰ ওচৰত গ'ল আৰু বন্ধুৰ ওচৰত গৈ কিনে বন্ধুজনক ক'লে যে মই ইমান ধুনীয়াকৈ ছবিখন আঁকিছিলোঁ আৰু ছবিখন আঁকি কিনে তলত লিখি দিছিলোঁ যদি ইয়াত কিবা ভুল দেখা পায় তেতিয়াহ'লে মানে দাগি দি থ'ব পাৰে, এনেকৈ লিখি দিছিলোঁ। আৰু তেতিয়া তাৰপিছত মই আজি আহি কিনে দেখিলোঁ গোটেই ছবিখনে দাগি দি থোৱা আছে। আৰু তেতিয়া বন্ধুজনে ক'লে হয় নেকি, তুমি এটা কাম কৰা, এইবাৰ আকৌ এখন ছবি আঁকা আৰু ছবিখন আঁকি এইবাৰ তুমি এটা কাম কৰিবা, তাতে তলত লিখি দিবা যদি ইয়াত কিবা ভুল হয় তেতিয়াহ'লে শুধৰাই দিয়ে যেন, এনেকৈ লিখি দিবা। আৰু বন্ধুজনৰ কথা শুনি চিত্ৰকৰজন আকৌ আহিল। চিত্ৰকৰজন আহি এইবাৰ আকৌ ধুনীয়াকৈ এখন ছবি আঁকি তাৰ ওচৰত লগাই দিলে আৰু তাত লিখি দিলে যে যদি ইয়াত কিবা ভুল দেখা পায় তেতিয়াহ'লে শুধৰাই দিয়ে যেন। আৰু এনেকৈ লিখি দি সেইদিনাখন গুচি গ'ল আৰু নেক্সট দিনাখন আহি কিনে সেই চিত্ৰখন চাব আহি কিনে দেখা পালে সেই চিত্ৰখনত কোনো ধৰণৰ দাগি নাই আৰু চিত্ৰখন যেনেকৈ আঁকিছিলে তেনেকুৱাই হৈ আছে। আৰু তেতিয়া চিত্ৰকৰজন বন্ধুৰ ওচৰত আকৌ আহিল, আহি কিনে বন্ধুক কথাখিনি ক'লে আৰু বন্ধুৱে তেতিয়া হাঁহি কিনে ক'লে যে শুনা, এচাম এনেকুৱা মানুহ আছে য'ত নেকি তোমাৰ ভালটো দেখিব নোৱাৰে আৰু তোমাক কেনেকৈ তলত নমাব আৰু সেইটোৰ কাৰণে এচাম মানুহ লাগি যায় আৰু সেইবিলাকে কেনেকৈ তোমাৰ ভুল দেখাব পাৰে, কেনেকৈ তোমাক ভুল দেখাই কিনে তোমাক তোমাৰ উচ্চ খাপৰ পৰা তলত নমাব পাৰে, সেইটোৰ কাৰণে মানুহ বহুত পাব। কিন্তু মানুহে ভুলটোক শুদ্ধ কৰি আগুৱাই লৈ যোৱাৰ কাৰণে আজিকালি মানুহৰ বহুত অভাৱ। আৰু এই কাহিনীটোৰ দ্বাৰাই সেইটোকে বুজোৱা হৈছে। ধন্যবাদ।